Hello everyone, welcome back to my YouTube channel. Jogar boy parto so aji mane ta bahut dhamaka excited vlog hobole goi ase to aji ami goi asu Assam aru Nagaland border mane aji pura ekdom pahar osore jam pahar diga khore ekhon gaore pura ekdom bondhu ghor ase so aji ami tale goi asu vlog to salia abo vlog ami aji pura pahar opore uthi jam Nagaland jam to video to sai rakha borokun di ase to bolok eti ami borokunar maje maje video to arambo koru हमरी से परनीत आ जाओ ना तो सही ऐसी मन की है सच्ची तुम हो सितारों की परे हुई गलती सॉरी हमने गाया तुम क्यों सुनी किसकी मर्जी जो थे अब तो आए जा हमको ले जाए जा আহি আছো মধুপুৰনে কিবা পালো গুগল মেপে আমাক কি ৰাস্তা দেখালে নাজানো কিন্তু ৰাস্তা খুব বেয়া আৰু ৰাস্তাত বৰষুণ দিলে আমি এঠাইত ৰ'ব লগা হ'ল তো এতিয়া আমি গৈ আছো নিউ গোহাঁইগাঁও আমি ফাইনেলি ৰাস্তা বিচাৰি পাই গ'লো এফালে দেখিছে এইটো পাহাৰ মোৰ এফালে দেখিছে তো বলক গৈ থাকোঁ এতিয়া কি ধুনীয়া এটা ভিউ আজি ব্লগটো একদম ধামাকা হ'ব আল্টিমেট হ'ব তো যিহেতু শেষলৈকে চাই থাকোঁ এই পাই গ'লো এইটো মিষ্টাৰ কাকু মিষ্টাৰ কাকু ঘৰত চাহটো খাই আমিও ওলাই আহিছোঁ বৰ্তমান পাহাৰলৈ বুলিয়ে ভাতটো খাম প্ৰথমতে পাহাৰটো ফুৰি আহোঁ পাহাৰটো ফুৰিলে ভাগৰ লাগিব ভাগৰ লাগিলে ভোক লাগিব আৰু তেতিয়া ভাতটো দবাই দিব পাৰিম বুদ্ধিটো কেনেকুৱা লাগিলে আৰু আপোনালোকে পৰিৱেশটো চাওক কি এটা ধুনীয়া সুন্দৰ পৰিৱেশ আৰু আমাৰ লগত কাকুৰ তিনিজন বন্ধু আহি আছে তাহাঁতি আগত গৈ আছে আমি পিছে পিছে গৈ আছোঁ আৰু আমাৰ লগত আপোনালোকো আহি থাকক তো তাত গৈ সকলোখিনি দেখুৱাই আছোঁ তো ফাইনেলি আহি পালোঁ আমি নগালেণ্ডৰ তেতেলীগুৰি আৰু আপোনালোকে মোৰ সন্মুখৰ ভিডিঅ'টো চাগে দেখিছেই কিমান এটা ধুনীয়া মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি আমি আছোঁ আৰু আজি ব্লগটো বহুতেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কাৰণ আজি মই আপোনালোকক দেখুৱাম হাতীয়ে কেনেকৈ কাঠ টানে হাতীয়ে কেনেকৈ গা ধুৱে আৰু আমি হাতীৰ তলেদি পাৰ হ'বলৈও চেষ্টা কৰিম তো গোটেইখিনি দেখুৱাম এই ভিডিঅ'টোত আৰু ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু এইফালে এটা কাঠ কটা মেচিন আছে পাহাৰৰ যিবোৰ ডাঙৰ ডাঙৰ গছ সেই গছবোৰ ইয়াত আনি কাটেহি তো ডাঙৰ ডাঙৰ গছ দেখিছে তো এইবোৰ ইয়াত আনি কাটেহি আৰু আহি আহি আমি দেখিলোঁ পাহাৰৰ মাজত বান্ধি থৈছে এটা হাতী চাওক না কি ধুনীয়া লাগিছে এইপিনে পাহাৰ নদী হাতী গোটেই পৰিৱেশটো চাওক না কিমান এটা ধুনীয়া পৰিৱেশ মজা লাগিছে তো এইফালে আমাৰ লগত আছে পৰাগ আৰু এইফালে আছে মিষ্টাৰ কাকু ইহঁতি ইয়াৰ মানে লোকেল ল'ৰা হয় তো সেইকাৰণে একো আমাৰ চিন্তা নাই ইয়াত যদি কোনোবাই কিবা কয় হয় নহয় সেইবিলাক কিন্তু জেগাটো চালি আহা আপোনালোকে চাই থাকক প্ৰব্লেম নাই ৰাইজে ডেঞ্জাৰ সাপ আছে কিন্তু এই মাত্ৰ আমাৰ ভৰি তলেদি যি দুটা ডাঙৰ ডাঙৰ সাপ পাৰ হৈ গ'ল মানে আমি এতিয়া কাৰণে চাই আহিছোঁ গোটেইকেইটা পলাইছোঁ সেইখনৰ পৰা আমি এইফালে গৈ আছোঁ আগত চাগে এটা ধুনীয়া ভিউ পাম তাৰ আশাতে গৈ আছোঁ এইফালে তো আপোনালোকো আহি থাকক মোৰ লগত মেন ভাৰ্চেছ ৱাইল্ড ভিউ চাওক না ৰাইজ হোৱাতে বিউটি মেন আৰু ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ আৰু পৰিৱেশটোৰ লগত ধুনীয়াকৈ মিলি পৰিছে আমাৰ গজৰাজ চাৰিওফালে পাহাৰ নদী হাতী আল্টিমেট লাগিছে মজা লাগিছে আৰু এতিয়া আপোনালোকে কেইটামান পাহাৰৰ চিনেমেটিক শ্বট চাই লওক কুহুৱা বনে বাদি যায় মন জুৰাই হাত ৰঙে বেয়া গৰম উঠিছে মুখখন ধুই লওঁ পুৰা ঠাণ্ডা পানী তো এইফালে পুৰা মুখ চুখ ধুই দিলোঁ গৰম উঠিছিলে একদম পুৰা নিজৰা পানীয়ে ধুই দিছোঁ ফ্ৰেছ পানী ঠাণ্ডা ঠাণ্ডা আৰু এতিয়া আমি পুৰা পাহাৰৰ মাজত আছোঁ চাই লওক ভিউটো এইফালে ইহঁতি আছে ফটো চটো মাৰি আছে আৰু আগলৈ গৈ থাকিম মই আজি এটা আপোনালোক বহুত বেলেগ বস্তু দেখুৱাম হাতীয়ে কুণ্ডা টনা আপোনালোকে দেখিছেনে কেতিয়াবা যদি নাই দেখা চাই লওক
তো ৰাইজ আপোনালোকে এয়া দেখিছে হাতীয়ে কেনেকৈ ডাঙৰ ডাঙৰ কুণ্ডাবোৰ সুৰেৰে ঠেলিছে আৰু ইহঁতক পাহাৰৰ ওপৰৰ পৰা এনেকুৱা ডাঙৰ ডাঙৰ কুণ্ডা পিঠিত দি তললৈ পঠিয়াই দিয়া হয় আৰু ইয়াত আনি গোটেইখিনি ষ্টক কৰেহি আৰু ইয়াত বিভিন্ন ধৰণৰ মূল্যৱান গছ আছে আপোনাৰ তিতাচপা চেগুন খগন এনেকুৱা বহুত ধৰণৰ গছ তাহাঁতি পিঠিত লৈ আনে আৰু আনি পেলাই ইয়াত থয়হি আৰু মই আপোনালোকক আগত যিটো দেখুৱাইছিলোঁ কাঠ কটা মেচিন তালৈকে এনেকৈ ঠেলি ঠেলি লৈ যোৱা হয় আৰু তাত গৈ কাঠখিনি কটা হয় আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ কাঠৰ ধুনীয়া সামগ্ৰী তৈয়াৰ কৰে। তো আমি পাহাৰ ফুৰি আহিলোঁ, এতিয়া আমি পাহাৰৰ মাজতে আছোঁ। এইফালে এখন নৈ এখন আছে আৰু এইফালে হাতী এটাই গা ধুই আছে। তো হাতীটো তলেদি পাৰ হ'বলৈ চেষ্টা কৰিম বলক। সৰুৰ পৰা শুনি আহিছিলোঁ হাতীৰ তলেদি পাৰ হ'লে বোলে বেমাৰ আজাৰ নহয়, তাতেতো এতিয়া কৰোণা ছিজন চলি আছে। মই বোলো চান্সটো পাওঁতে পাৰ হৈ লোৱাটো ভাল আৰু মাউত দাদাই দুবাৰ পাৰ কৰাই দিলে আৰু ৩ নম্বৰ বাৰ মোক অকলে পাৰ হ'বলৈ ক'লে আৰু হাতীটোৰ সন্মুখেদি এপাক ঘূৰি আহিবলৈ ক'লে। উফ ৰক্ষা, মোৰো তামাম ভয় লাগি আছিল দিয়ক, জোচতহে গৈছিলোঁ। তো হাতীৰ তলে পাৰ হৈ আহিলোঁ, দেখিলে ভয়ো লাগিছিলে কিন্তু ভালো লাগিছে, মজা লাগিলে। আৰু এইফালে এই জেগাখনৰ নাম হৈছে তেতেলীগুৰি। এইবাৰ ডাঙৰ ডাঙৰ তেতেলী গছ আছে দেখিছে, সেইকাৰণে জেগাডোখৰ নাম তেতেলীগুৰি। তো আমি ফাইনেলি আহি পালোহি অসম। আমি এতিয়া আছিলোঁ নাগালেণ্ডত ন। তো আজি পৰাগ আৰু কাকুৱে বহুত ধুনীয়া ঠাই এডোখৰ আমাক দেখুৱালে, মজা লাগিলে। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেল নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ বন্ধু এজনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।